গাইছ আহিছিলোঁ গৰু চৰাব আগলৈ যাব পৰা নাই বতৰটো খুব বেয়া চাওক আপোনালোকে পুৰা মেঘ দি আছে আৰু কাণ মানে শুনি আছোঁ ইফালৰ পৰা বৰষুণ খুব জোৰত এটা আৱাজ এটা আহি আছে এই গৰুকেইটা ইয়াতে ৰাখি দিছোঁ এনেকৈ আগৰ ফালে যাব পৰা নাই সেইফালেও পাহাৰৰ ফালে আছে এনেকুৱা অৱস্থা পৰিস্থিতি আৰু কিন্তু এইফালে ৰ'দ দি আছে এইটোফালে ৰ'দ দি আছে আপোনালোকে দেখিছে পুৰা পোহৰ হৈ আছে এইটোফালে ৰ'দ দি আছে আমাৰ এইখিনি ত' এতিয়া যাব পৰা নাই কি কৰোঁ তাকে ভাবিছোঁ মানে বৰষুণটো হওক বতাহ হওক চিনি কথা নাই কিন্তু কুকুৰৰ পৰা যিটো গাৰ্জনী মাৰে ন টিটিৰি সেইবিলাক মানে বিৰাট ভয় লাগে তো তাৰ কাৰণে ইয়াতে ৰখি আছোঁ অকণমান চাওঁ বতৰটো যদি অকণমান ভাল হোৱা যেন বা বৰষুণটো যদি নাহে তেতিয়াহ'লে আগলৈ যাম চাওঁ আৰু ৱেইট কৰোঁ অকণমান সময় তো গাইছ খতৰনাক বৰষুণ দিছে বতাহ মাৰি আছে এনেকৈ বহি কিনে ৰখি আছোঁ মানে বৰষুণ আৰু বতাহৰ কোবত যাব পৰা নাই কোনো ঢেৰেকণি মাৰি আছে টিভিৰি মাৰি আছে এতিয়া ঘৰত যোৱাই ভাল হ'ব নেকি গৰু এনে খেদি ঘৰতে লৈ যাওঁ এতিয়া বৰষুণ চাওক নেৰিবই যেন পাইছে একদম বগা পৰি গৈছে চাওকচোন চাওক কেনেকুৱা বতৰৰ মহিমা অকণমান আগতে কেনেকুৱা বতৰ আছিলে এতিয়া আকৌ কেনেকুৱা হৈ গ'ল ডাৱৰীয়া ফৰকাল পূৰা ৰ'দ দি আছে এইফালেও ৰ'দ দি আছে ক'ৰ বৰষুণ ক'ত গ'ল হিচাপ নোহোৱা হ'ল কেনেকৈ পানী কৰি দিলে এইবিলাক পানী নাছিলে এইবিলাক চব মানে পানী কৰি দিলে এয়াই হৈছে বতৰৰ মহিমা বৰ্তমান মানে বতৰৰ মহিমা ধৰিবই নোৱাৰি কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে ধৰিবই নোৱাৰি আৰু কি ক'ব ৰাইজ এনেকৈ মানুহক হাৰাশাস্তি কৰিছে এইবাৰ 1.5 ঘণ্টামান আগত মানে এনেকুৱা বৰষুণ ধাৰাসাৰ বৰষুণ গ'ল এতিয়া আকৌ মানে কথা নাই বাৰ্তা নাই বতৰৰ ফৰকাল হৈ আছে বতৰৰ ফৰকাল কিন্তু এতিয়াও বৰষুণ আকৌ আৰু কণিয়াই আছে মানে অলপ অলপকৈ আহিয়ে আছে এইবিলাকত বৰষুণত আৰু এইখন হৈছে আমাৰ গাঁৱৰ পৰিৱেশ গাঁৱলীয়া পৰিৱেশ ইফালে পাহাৰ পথাৰ সেউজীয়া